আইমনিছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ক'বলৈ ওলাইছোঁ HRMS সম্পৰ্কীয় এটি নতুন খবৰ। HRMSত টিচাৰবিলাকৰ যি ডাটা এণ্ট্ৰি কৰিবলৈ দিছিলে তাৰ লাষ্ট ডেটটো দিছিলে 10 তাৰিখলৈ, কিন্তু এতিয়া আজি নতুনকৈ নটিচ এখন ওলাইছে যে ইয়াৰে ডেটটো এক্সটেণ্ড কৰা হৈছে আৰু এই নটিচ মতে 10 তাৰিখৰ সলনি ইয়াৰে ডেটটো 17 তাৰিখলৈ এক্সটেণ্ড কৰি দিয়া হৈছে। এই নটিচখন আহিছে গভৰ্ণমেণ্ট অফ আছাম এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আজি 10 তাৰিখে আহিছে। যিহেতু আমাক ডাটা এণ্ট্ৰিৰ কাৰণে 10 ডিচেম্বৰটো লাষ্ট ডেট কৰি দিছিলে, কিন্তু বিভিন্ন ধৰণৰ ছাৰ্ভাৰ প্ৰব্লেমৰ বাবে টিচাৰবিলাকৰ সকলোৰে ডাটা এণ্ট্ৰি এতিয়ালৈও শেষ হোৱা নাই। সেইকাৰণে এই তাৰিখটো এতিয়া বঢ়াই 17/12/2021 কৰি দিয়া হৈছে, যাতে সকলোখিনি টিচাৰে নিজৰ ডাটাখিনি কমপ্লিটলি এণ্ট্ৰি কৰিব পাৰে। ডেটটো এক্সটেণ্ড কৰি দিয়াৰ বাবে টিচাৰসকলৰ সুবিধা হ'ব। আজি ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।